নমস্কাৰ বন্ধু বান্ধৱসকল, আপোনালোকে চাই আছে আমজাদ ব্লগছ আছাম। চ' মোৰ নামে আমজাদ আৰু মই আপোনালোকক আজি কি দেখাব খুজি আছোঁ, মানে কিহৰ ওপৰত ভিত্তি কৰি কথাখন মই কৈ আছোঁ। মানে আপোনালোকে মোৰ ভিডিঅ'টো পূৰা স্কিপ নকৰাকৈ একদম শেষলৈ চাই থাকিব আৰু যিমান পাৰে মোৰ কথাখিনি গুৰুত্ব সহকাৰে শেষলৈ শুনি থাকিব। আজিৰ এই ভিডিঅ'টো আপোনালোকৰ তাত মই অনুৰোধ জনাই কওঁ যে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু বিশেষকৈ অসম চৰকাৰলৈ শ্বেয়াৰ কৰক। মানে মই এই ভিডিঅ'টোত ক'ব খুজি আছোঁ বানপানীৰ বিষয়ে। আমাৰ যি বানপানীৰ সমস্যাবোৰ হৈ আছে বৰ্তমান টাইমত, এই বানপানীৰ সমস্যাৰ বিষয়ে মই অসম চৰকাৰক মই কথাখিনি জনাব খুজি আছোঁ। কিন্তু আপোনালোকে যিসকলে মোৰ ভিডিঅ'টো চাই আছে একদম পূৰা শেষলৈ চাই থাকিব আৰু মোৰ কথাখিনি গুৰুত্ব সহকাৰে ল'ব আৰু গুৰুত্ব সহকাৰে শুনিব আৰু যিমান পাৰে শ্বেয়াৰ কৰক। আৰু মই মানে আজি ক'ব খুজি আছোঁ যি বৰ্তমান বানপানীৰ সমস্যাবোৰ হৈ আছে, বানপানীৰ যি ধাৰাসাৰ বৰষুণত আমাৰ নদী বান্ধবোৰ ভাঙি শেষ হৈ আছে, লগতে পথাৰৰ মাথাউৰিবোৰ ভাঙি চিঙি শেষ হৈ আছে। কাৰণ সেইবোৰ মজুত কৰিব লাগে, নদী বান্ধৰ প্ৰতি গুৰুত্ব দিব লাগে। আৰু লগতে যি আমাৰ গাঁও অঞ্চলত বিশেষকৈ এই বানপানীৰ সমস্যাবোৰ দেখা পোৱা যায়। তো গাঁও অঞ্চলত যিমান খেতিগ্ৰস্ত কৰা দৰিদ্ৰ মানুহবিলাকে খেতি কৰে বেছিভাগ। চ' খেতিবোৰ বহুত নষ্ট হৈ আছে বানপানীৰ সমস্যাৰ ফলত। চ' তাৰ প্ৰতি অসম চৰকাৰে গুৰুত্ব দিব লাগে আৰু সেই দৰিদ্ৰহীন মানুহক সহায়ৰ পথত অলপ আগবাঢ়িব লাগে। তাৰ প্ৰতি মই বিনম্ৰভাৱে অনুৰোধ জনাওঁ অসম চৰকাৰলৈ। আৰু লগতে আমাৰ যি গাঁৱত মানে আমাৰ যি যাতায়াত যোগাযোগৰ ব্যৱস্থাটো বহুত আমাৰ শাস্তি হৈ আছে। মানে ৰাস্তা ঘাটবোৰ বানপানীৰ ফলত, বিশেষ ডাঙৰ বানপানীৰ ফলত আমাৰ ৰাস্তা ঘাটবোৰ একদম পূৰা শেষ হৈ গৈছে। মোৰ ভিডিঅ'ত দেখা পাব আপোনালোকে, গোটেইখিনি মই দেখাই দিছোঁ যে বানপানী ক'ত কেনেকৈ কি হৈছে, কি ক্ষতিগ্ৰস্ত হৈছে। মই আটাইবোৰ বস্তুৱে মোৰ ভিডিঅ'ত মই দিছোঁ। চ' শেষলৈ একদম পূৰা চাই থাকিব, ভালকৈ দেখা পাব। আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰক অসম চৰকাৰলৈ শ্বেয়াৰ কৰক। আৰু মই এইটো ভিডিঅ'ত মই আৰু কিছুমান কথা, মোক বহুত কথা ক'ব লগা আছে। যি আমাৰ বানপানীৰ নিবনুৱা সমস্যাকে আদি কৰি, নিবনুৱা সমস্যাটো বহুত আছে। চ' সেইবোৰো আমাৰ আৰোপ কৰিব পৰা নাই। ত' তাৰ উপৰি আমাৰ যি বানপানীৰ সমস্যাবোৰ হৈ আছে, বানপানীৰ ফলত মানুহৰ ঘৰ দুৱাৰ, ৰাস্তা ঘাট, দলং এনেকুৱা যিমান যি আছে চব একদম বিনষ্ট হৈ আছে। বিশেষকৈ মানুহৰ এই বৰ্তমান যি পুখুৰী ভাঙি একদম ইমান ডাঙৰ মাছ বা দৰিদ্ৰ পৰিয়ালবিলাকে পুখুৰী দি মানুহ চলি আছে, এইবোৰ পুখুৰীৰ পৰা মাছবিলাক চব এই বানপানীৰ ফলত চব পুখুৰী ভাঙি একদম শেষ হৈ যাই আছে। ত' কিমান ক্ষতিগ্ৰস্ত হৈছে, মানুহৰ প্ৰতি অলপ গুৰুত্ব দিব। মই এই কথাখিনি দৰিদ্ৰ পৰিয়ালৰ ওপৰত মই ৰাইজৰ হৈ কৈ আছোঁ। কাৰণ আমাৰ যি বিশেষকৈ অসমত মানে গাঁও অঞ্চলত দৰিদ্ৰহীন মানুহে, গাঁৱৰ অঞ্চলৰ মানুহে বিশেষকৈ মীন পালন আৰু খেতিৰ প্ৰতি গুৰুত্ব কৰিহে তেওঁলোকে চলি আছে। সেইবোৰৰ ওপৰত গুৰুত্ব দিব লাগে, কাৰণ সেইবোৰ বিনষ্ট হৈ আছে। আৰু লগতে ঘৰ দুৱাৰ ভাঙি, ঘৰবিলাকত চাওক পানী চানী উঠি একদম থাকিব লগা ঠাই নোহোৱা হৈছে। ত' তেওঁলোক মানুহ ক'ত যাব? এনেকৈ আমাৰ ঘৰৰ ওচৰতে যি স্কুলবিলাক আছে, স্কুলৰ ভিতৰত শিবিৰ পাতি তেওঁলোকক থকা হৈছে। তেওঁলোকৰ থাকিবলৈ হ'লেও কাপোৰ কানি লাগে, লগতে খোৱা খাদ্যৰ কথা আছে। চ' খোৱা খাদ্যৰ ওপৰতো গুৰুত্ব দিব লাগে। চ' মই অসম চৰকাৰক এইটোৱে জনাওঁ যে সকলো এইবোৰ গাঁও অঞ্চলত যাতে তেওঁলোকে আহি গুৰুত্ব দিয়ে, বা আহিব নোৱাৰিলেও তেওঁলোকে মানুহ পঠোৱা হ'লেও মানুহৰ প্ৰতি অলপ চিন্তাধাৰা আনিব লাগে। মই এই ভিডিঅ'টোৰ জৰিয়তে মই ইয়াকে জনাব খোজোঁ অসম চৰকাৰক যে আমাৰ অসমৰ যিমান বানপানী হৈছে, আমাৰ গাঁৱকে আদি কৰি যিমান বানপানী হৈছে, বানপানী হৈ যোৱা লোকসকলৰ যিমান ক্ষতিগ্ৰস্ত হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে সকলোৰে প্ৰতি গুৰুত্ব আৰোপ কৰি তেওঁলোকৰ সহায় সহযোগিতাৰ কাৰণে চিন্তা কৰে আৰু তেওঁলোকৰ প্ৰতি গুৰুত্ব আৰোপ কৰে, মই তাকে বিচাৰোঁ। আৰু মই ভিডিঅ'টো আৰু ইমান বহলাই নকৰোঁ। মানে মই কথাখিনিয়ে মই অসম চৰকাৰক জনাব খুজি আছোঁ। তো কি প্ৰকাৰে মই জনাব খোজোঁ, আপোনালোকৰ হৈ মই নিজৰ কাৰণে নহয়, আপোনালোকৰ কাৰণে মই ৰাইজৰ হৈ মই কৰিব খুজি আছোঁ। মই ইমান ডাঙৰ ইউটিউবাৰ নহয়, মোৰ সৰু এটা ইউটিউব চেনেল আছে, কিন্তু এই চেনেলৰ জৰিয়তে যাতে মই মানুহক জনাব খোজোঁ। আৰু আপোনালোকক যিমান পাৰে আপোনালোকে এনেকৈ ভিডিঅ'বিলাক দিয়ক আৰু আপোনালোকে শ্বেয়াৰ কৰক। আৰু মই বানপানীৰ গোটেই সমস্যাবোৰ মই দেখাব নোৱাৰিম, গতিকে মই অসমৰ গোটেই ঠাইতে মই দেখাব নোৱাৰিম। গতিকে আমাৰ গাঁৱত কি হৈছে, ক্ষতিগ্ৰস্ত হৈছে আমাৰ গাঁৱত, মানে আমাৰ গাঁৱৰখিনি মই অলপ থুলমূলকৈ মই অলপ ভিডিঅ' বনাইছোঁ, সেইখিনিত মই আপোনালোকক দেখাম। একদম পূৰা আপোনালোকে মোৰ ভিডিঅ'টো একদম পাৰিলে স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু বলক এতিয়া মোৰ ভিডিঅ'টো একদম পূৰা স্কিপ নকৰাকৈ শেষলৈ চাই থাকক।
চ' আমাৰ বাৰিষা কাল আৰম্ভ হৈছে আৰু এতিয়া বাৰিষা কালত মানে 2-3 দিন ধাৰাসাৰ বৰষুণত আজি ইমান ডাঙৰ এটা বানপানী হৈ আছে চাওক এয়া বানপানী সেয়া মানুহৰ ঘৰ চাওক এয়া ঘৰ পূৰা একদম ডুবি গৈছে আৰু আমাৰ পুখুৰী এইখন হ'ল আমাৰ পুখুৰী আৰু আমাৰ পুখুৰীখন এতিয়া পানী একদম পূৰা ভৰি গৈ আছে পুখুৰীৰ মাছ এতিয়ালৈকে ক্ষয়ক্ষতি হোৱা নাই কিন্তু হ'ব পাৰে চ' ফ্ৰেণ্ডছ মোৰ একদম ভিডিঅ'টো একদম পূৰা একদম শেষলৈ চাই থাকিব আজি মানে বানপানী আমাৰ কেনেকৈ কি ক্ষতি কি হয় চ' চব দেখাই আছোঁ একদম পূৰা ভালকৈ আৰু এয়া বানপানী মানে এইটো পুখুৰী আছিল কাৰোবাৰ মানুহ এজনৰ পুখুৰী আছিল আৰু কিন্তু পুখুৰীখন ডুবি গ'ল বহুত ক্ষয়ক্ষতি হৈ আছে আৰু বহুত ডাঙৰ বান হয় এইটো চন্দনা নদীত বহুত ডাঙৰ বানপানী হয় চ' মই কৈছিলোঁ এটা ভিডিঅ'ত যে বহুত ডাঙৰ বানপানী হয় তো দেখাম বুলি চ' এতিয়া বানপানী হৈ যাব আৰু বহুত পানী আৰু এইটো চাওক সেই মানুহজন দেখা পাইছে নহয় স্কুল ঘৰৰ কাষতে দিয়া এতিয়া মানে পুখুৰী আছিল পুখুৰীখন মানে ফুল হৈ মাছকেইটা গ'ল আৰু পুখুৰীৰ পৰা বহুত ক্ষতি হ'ল আৰু সেয়া চাইছে না ঘৰ এইটো সেয়া মানুহৰ ঘৰৰ মাজত মানে পানী একদম ভৰি গৈছে আমাৰ ঘৰ ইফালে কিন্তু আমাৰ ঘৰত পানী নুঠে বাৰু আমাৰ ঘৰত দেৰি আছে কিন্তু আমাৰ পুখুৰীখন চাওক না পুখুৰীখন একদম পূৰা ভৰি গৈছে এয়া মানুহবোৰ চাবলৈ আহিছে আমাৰ মানে পুখুৰীখনত এয়া চাওক এয়া আমাৰ পুখুৰীত পূৰা আহি আছে মানে পানী এই নদীৰ পানী আৰু পুখুৰীখন ভৰি গ'লে হয়তো মাছ নাযায় কিন্তু আমি জাল চাল দি একদম পূৰা হেৰি কৰি থৈ দিছোঁ মানে মাছ নাযায় বাৰু চ' এয়া আৰু আমাৰ চন্দনা নদীৰ বানপানী এইটো কলাইগাঁৱৰ ওচৰত হয় কলাইগাঁৱৰ ওচৰত যি এখন আমাৰ ওচৰত এটা গাঁও আছে এইটো গাঁৱত নদী মানে এইটো নদীত এই চন্দনা নদী বুলি কয় এই চন্দনা নদী মানে নদীখন দেখাত সৰু কিন্তু বানপানী আহিলে বহুত পানী হৈ যায় একদম পূৰা ভৰি যায় আমাৰ গাঁওখনো ভৰি যায় নদীখনেই মাজত সেইখিনি দেখা পাইছে না সেইখিনিতহে নদীহে আমাৰ নদীখন তাতে কিন্তু পানীখিনি চাওক একদম পূৰা ফুল হৈ গৈছে একদম আৰু দেখাই আছোঁ বহুত মানুহৰ ক্ষয়ক্ষতি হৈ আছে ক'ত কেনেকৈ আটাইবোৰ দেখাই আছোঁ এয়া মোৰ লগতে মোৰ ভতিজা আছে মানে বহুত কাম কৰি আছে জাল চাল কিবাকিবি বনোৱাত কিবাকিবি আনাত সহায় কৰি আছে হেল্প কৰি আছে মোৰ লগত আছে ত' ইয়াৰ নাম আহমদ ৰেজা একদম পুখুৰী ভৰি গৈছে আমাৰ এখন আমাৰ পুখুৰী চাওক অলপ আগত দেখাইছিলোঁ এতিয়া চাওক একদম পূৰা ফুল হৈ গৈছে মানে এতিয়া আৰু কি কৰিম উপায় নাই লাহে লাহে জালকেইটা দি হেৰি কৰিব লাগিব আৰু সেইটো চাওক ঘৰ এটা সেইটো ঘৰৰ মাজত মানুহ আছে নে নাজানো এতিয়া পূৰা চাৰিও চাইড পানী সিহঁতে ইফালে পানী চব পূৰা পানী আৰু একদম বানপানীয়ে বহুত ক্ষয়ক্ষতি হৈ আছে মানে এয়া আমাৰ পানী ইয়ালৈকে আহি গৈছে আমাৰ পুখুৰীখন চাওক আগতে দেখাইছিলোঁ এতিয়া ফুল হৈ গৈছে কাম কৰি আছে লগাই আছে মাছ যাব গোটেই কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গৈ গোহালিৰে গৰুহাল পলকত নিয়তিয়ে মোক কৰিলে কঙাল উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে চাওক বানপানী এইবোৰ মানুহ পূৰা মানুহ ভৰি গৈছে মানে মাছ মাৰি আছে মাছ মৰাত বিজি চবেই ব্যস্ত সিহঁতে মাছ মাৰি আছে সৰু পোৱালীয়ে কিমান ডাঙৰ জাল চাওক টানি আছে মাছ মাৰি আছে বহুত ডাঙৰ বানপানী বহুত দিন পিছত আকৌ আমাৰ এই বানপানীখন হ'ল বহুত দিন নাছিল তাৰপিছত এয়া বানপানী আৰু কিমান মানুহ মাছ মাৰি আছে বাপৰে এয়া চাওক পুখুৰী মানে সেইখন পুখুৰী মানে একদম পূৰা ফুল হৈ গৈছে পুখুৰীখন ফুল ইফালে এটা পুখুৰী এইটো ডুবি যাব পাৰে তাৰপিছত ইফালে আৰু এটা পুখুৰী আছে মানে বহুত মানুহৰ ক্ষয়ক্ষতি হৈ আছে ইফালে এটা পুখুৰী ইফালে আৰু পুখুৰী আছে মানুহে পৰা কাম কৰি আছে আৰু এওঁলোক মানে ইয়াতে মাছ মাৰি আছে আৰু লগতে চাওক ইফালে সেইটো চাইছেনে দেখা পাইছেনে এইটো সেইখিনি বাঁহৰ তলত চাওক সিহঁতৰ মাছ মাৰি আছে জাল টানি আছে মাছ উঠা নাই না চ' আমাৰ ফাইনেল চাওক এইখন হ'ল আমাৰ মেইন ৰাস্তা আৰু এই ৰাস্তাখন ভৰি গৈছে একদম পূৰা মানে ৰাস্তাৰে মানুহ পাৰ হ'ব পৰা নাই সেয়া চাওক বাইক লৈ মানে থিয় হৈ আছে তাতে আৰু সেয়া চাওক আৰু বহুত মানুহ আছে আৰু বহুত ডাঙৰ বান হ'ব বুলি আমি ভাবি আছোঁ আৰু বহুত ডাঙৰ বান হ'ব লাগে চ'
এখনৰ ৰাস্তা আৰু ৰাস্তাখন পূৰা ফুল হৈ গৈছে চব কেনেকৈ পাৰ হৈ আছে অলপ ভয় বহুত ভয় মোৰ কোনো ঠিক নাই কি হৈ যায় কেতিয়া তো এনেকৈ পাৰ হৈ আছে আৰু ভয়ে ভয়ে মানে পূৰা ভয়ে ভয়ে আছে বহুত পানী হৈ আছে আৰু অলপ সময় পিছত মানে এইটো ৰাস্তা ভাঙি যায় নে থাকে না কি কয় নাজানো এইফালে বহুত মানুহ আছে পাৰ হৈ আছে নামচাঙৈ 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 কিয়নো আনিলি মৰণৰে বান নামচাঙৈ 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 কিয়নো আনিলি মৰণৰে বান খেতি দৰা উভতাই দে ভঁৰালৰ ধান খেতি দৰা উভতাই দে ভঁৰালৰ ধান আছেনে তোৰ গুৰিতে ইয়াৰে সংবিধান কেউফালে গুজৰি গুমৰি আহিলে বান উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গ'ল গোহালিৰে গৰুহাল কনকতি উটিয়ে মোক কৰিলে কঙাল বানপানী হৈ গৈছে একদম এইটো হ'ল আমাৰ পুতীয়াঘাট আৰু পুতীয়াঘাটৰ এনেধৰণৰ বানপানী হৈ আছে মানে এয়া মোৰ ভতিজাটো এয়াও আহিছে আৰু এয়া মানুহে মাছ চাছ মাৰি আছে মানে একদম পূৰা সেয়া চাওক ঘৰ চৰিবিলাক ইফালে ঘৰ সব পানী চাৰিও চাইড পানী মানে আৰু ইফালে এইয়া চাওক মানুহ কিমান মানুহ কলগছৰ বুৰ বনাইছে আৰু ইফালে এয়া মাছ মাৰি আছে চবে মানুহ মানে কি ক'ব আৰু আপোনালোকে এইবাৰ একদম এইটো বহুত ডাঙৰ বানপানী হৈছে মোৰ লাইফত আজি প্ৰথম চালোঁ আৰু এইটো ইমান ডাঙৰ বানপানী মোৰ লাইফত প্ৰথম আৰু এনেকুৱা পানী হোৱাই নাছিলে চ' ফ্ৰেণ্ডছ দেখাই আছোঁ আপোনালোকক আজি আমাৰ গাঁৱৰ পৰিৱেশ কেনেকৈ বিনষ্ট হৈছে আৰু মানুহৰ বহুত ক্ষয়ক্ষতি হৈছে চ' ফ্ৰেণ্ডছ মোৰ ভিডিঅ'টো যদি আপোনালোকে নতুন চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যন অন কৰি দিব আৰু ইয়াত চাওক এইটো হ'ল ৰাস্তা আমি এইটো ৰাস্তাৰে আপ ডাউন কৰোঁ কিন্তু আজি চাওক যাবই পৰা নাই বৰষুণত একদম ফুল হৈছে ইফালেও একদম ফুল পুতীয়াঘাটৰ বানপানী চাওক কালি অলপ ভিডিঅ'ত দেখাইছিলোঁ কিন্তু আজি পূৰা একদম ভৰি গৈছে এয়া চাওক কিমান মানুহে মাছ মাৰি আছে এইফালে এয়া মাছ মাৰি আছে আৰু এই চাওক এই তাতে চব মাছ মাৰি আছে মানে পূৰা পানী আহি আছে ইমান ডাঙৰ বান মই এইবাৰ ফাৰ্ষ্ট টাইম পালোঁ মই মোৰ লাইফত আৰু ফ্ৰেণ্ডছ মোৰ ভিডিঅ'টো যদি আপোনালোকে নতুন চাই আছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু এইবোৰ চাওক না একদম পানী একদম পূৰা ফুলি গৈছে কিবা এনে বহুত ক্ষয়ক্ষতি হৈছে হ'লেও অলপ ভাল লাগিছে মনটো এয়া চাওক বহুত ক্ষয়ক্ষতি হৈছে এইটো পুখুৰী আছিল এইটো একদম ভৰি গ'ল মানে পুখুৰী আছিল ভৰি গ'ল মানুহ চাওক চবে মাছ মাৰি আছে আৰু ইয়াক পানী চাওক ইয়াক পানী পাহাৰৰ পৰা পানী অহাৰ নিচিনা লাগি আছে ইফালে ইয়া সাগৰ পূৰা সাগৰ হৈ গৈছে এইবিলাক চব খেতি কিন্তু সাগৰ হৈ গৈছে ইয়া চাওক ঘৰ মানুহৰ কিমান ধুনীয়া লাগি আছে একদম হিমালয় পাহাৰৰ পৰা পানী অহাৰ নিচিনা লাগি আছে মানে পূৰা ঝৰ্ণা বৈ আছে ইয়া তাবাৰ মজা লাগছে দেই এইটো বানপানীয়ে বহুত ক্ষয়ক্ষতি কৰিছে কিন্তু হ'লেও আজি
চাই বহুত ভাল লাগি আছে। বহুত দিন পিছত 2013-14 চনত একবাৰ বানপানী হৈছিল এটা, কিন্তু ইয়াতকৈ ইমান ইয়াৰ নিচিনা আছিল, কিন্তু এইবাৰ বানপানী বিৰাট। উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন, পলকতে উটি গৈ গোহালিৰে গৰুহাল, পলকত মিনতিয়ে মোক কৰিলে কঙাল। উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন, কেউফালে গুজৰি গুমৰি আহিলে বান, উটুৱাই পুতীয়াকত গাঁৱৰ এনে অৱস্থা হৈছে আজি। বানপানী একদম পূৰা ভৰি গৈছে, মানুহবিলাক চবে মাছ মাৰি আছে আৰু চবৰে ক্ষয় ক্ষতি বহুত হৈছে। চ' এনেধৰণে আৰু মাছ কিমান মাছ নাই মাছ নাই, সকলোৰ ঘৰ। বানপানীৰ মাজত মানে বানপানী একদম পূৰা গছ এটা ভাঙি দিছে এইটো ৰাস্তাৰ মাজত। কাৰণত তাৰ গাঁৱৰ মানুহবিলাকক চব বহুত ক্ষতি হৈছে। আমাৰ বাৰু ইমান হোৱা নাই, পুখুৰী এটাৰ পানীয়ে ভৰছি আৰু মাছকেইটাই গৈছে আৰু বাকী একো হোৱা নাই বাৰু। আৰু এয়া চাওক মানুহবিলাকৰ বহুত ক্ষতি হৈছে। আৰু এয়া চাওক গছ পৰি গৈছে, একদম পূৰা গছ পৰি এয়া কাৰণৰ তাৰ চাৰ ছিঙি একদম শেষ হৈ গৈছে। বহুত ডাঙৰ বানপানী হৈছে। চ' বানপানীবোৰ দেখাবলৈ ভাল লাগি আছে, কিন্তু হ'লেও এয়া চাওক আমাৰ এল পি স্কুলৰ কাষত যিটো ৰাস্তা আছে, সেইটো ৰাস্তা মানে পূৰা ভৰি গৈছে। আৰু এয়া চাওক মাছ মৰাৰ ব্যৱস্থা কৰি আছে, মানে পুখুৰীৰ পৰা চব মাছ একদম আহি গৈছে আৰু ইয়াতে মাছ পাই আছে, আন্দি মাছ মাৰি আছে, মানে বহুত মাছ। চ' এয়া মাছ মৰা পদ্ধতি আৰু বানপানী চবে মাছ মাৰি আছে। ভৰাই দে ভঁৰালত